নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ চেনেল টেক হেল্পলৈ। আজি আপোনালোকলৈ এটা ভাল খবৰ আছে। লকডাউনৰ বাবে বন্ধ হৈ থকা 15খন ৰেল 12 মে অথবা কাইলৈৰ পৰা চলিব। এই ৰেলকেইখন আপোনালোকে স্ক্ৰীনত দেখা এই ৰাজ্যকেইখনৰ ভিতৰতে চলিব। এই ট্ৰেইনকেইখনত যাত্ৰা কৰিবলৈ হ'লে আপোনালোকে অনলাইন টিকেট এপ্লাই কৰিব লাগিব। আপোনালোকে কোনো ধৰণৰ অফলাইন টিকেট নাপাব। অনলাইন টিকেট এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এটা ৱেবছাইটত যাব লাগিব। ৱেবছাইটটো হৈছে www.irctc.co.in। তাতে গৈ আপোনালোকে এখন ফৰ্ম পাব। ফৰ্মখন ফিলআপ কৰিব লাগিব। মই আপোনালোকক কেনেকৈ ফিলআপ কৰিব অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, প্ৰথমে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। ব্ৰাউজাৰটো অপেন কৰি আপোনালোকে তাত এই ৱেবছাইটটো টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপোনালোকে দেখা পাইছে ফৰ্ম 2 আৰু ডেট আছে। আৰু এতিয়া আপোনালোকে প্ৰথমতে যিটো ফৰ্ম সেইটোত আছে, য'ত আপোনাৰ যিখন ৰাজ্যত আছে সেইখন ৰাজ্যৰ নাম দিব। তাৰপিছত আপোনালোকে যিটো 2 দেখা পাইছে সেই 2টোত আপোনালোক যোনখন ৰাজ্যলৈ আহিব বিচাৰে সেইখন ৰাজ্যৰ নাম দিব। আৰু এইটো যিটো ডেট দেখা পাইছে সেই ডেটটো ফিক্স কৰিব আপোনালোক কোনটো ডেটত আহিব বিচাৰে। আপোনালোকে ইয়াত তললৈ দেখা পাইছে ফাইণ্ড ট্ৰেইন, সেইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন ফৰ্ম আহিব। সেই ফৰ্মখন ফিলআপ কৰি টিকেটটো এপ্লাই কৰিব লাগিব। এতিয়া এই ৱেবছাইটটোৱে কাম নকৰে, কাৰণ এই ৱেবছাইটটো আজি বিয়লি 4 বজাৰ পৰাহে আৰম্ভ হ'ব। আজি বিয়লি আপোনালোকে 4 বজাত এই ৱেবছাইটটোত গৈ আপোনালোকে টিকেটটো বুকিং কৰি ল'ব। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব, বিশেষকৈ যিসকল ব্যক্তি বাহিৰত আছে বা অসমৰ পৰা বাহিৰলৈ যাব বিচাৰে বিশেষ কামত, তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিটো কাষত থকা বেল আইকন সেইটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।